ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ যিখিনি কেমিষ্ট্ৰি পাৰ্ট আছে সেই কেমিষ্ট্ৰি পাৰ্টৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যন আৰু তোমালোকৰ ফাইনেল এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি যিখিনি আলোচনা কৰিম সেইখিনি যদি তুমি ভালদৰে প্ৰেক্টিছ কৰিব পাৰা তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা 99% কুৱেশ্যন কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ খোলা হৈছে। হোৱাটছআপ গ্ৰুপত জইন হোৱা মই কমেণ্ট ছেকশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিছোঁ। তো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম চেপ্টাৰ 1, চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 এই তিনিটা হৈছে কেমিষ্ট্ৰি পাৰ্ট। এই কেমিষ্ট্ৰি পাৰ্টখিনি আমি আলোচনা কৰিম। এইকেইটা তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যনত লাগিব। তেতিয়া চোৱা চেপ্টাৰ যিটো 1 আছে চেপ্টাৰ 1ৰ পৰা তুমি কি চাবা ইয়াতে চোৱা মই এইবোৰ আণ্ডাৰলাইন কৰি ৰাখিছোঁ। তুমি প্ৰথমতে ইয়াৰ পৰা চাব লাগিব। এইটোৰ পৰা আহিব তোমালোকৰ 5 মাৰ্ক আহিব। চোৱা এইটো তোমালোকে কি চাবা চেপ্টাৰ 1ৰ পৰা কণিকা পঞ্চতত্ত্ব কি এইটো চাবা। তাৰপিছত তোমাৰ ইয়াতে আছে চোৱা ইয়াতে ভৰত আছে একক এইখিনি চাবা এই তলৰখিনি। তাৰপিছত তোমালোকে ইয়াতে চাবা যে পটাছিয়াম পাৰমেংগানেটৰ বৰণ কেনেকুৱা এই কথাটো চাবা। তাৰপিছত তোমালোকে ইয়াৰ পিছৰ যিটো পেজ আছে তোমালোকে কিতাপ ওলাই লোৱা, তোমালোকে টিক কৰি ৰাখিবা। তাৰপিছত চোৱা এটা আছে যে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য কি এইটো পদাৰ্থৰ কণিকাবোৰৰ যিকেইটা বৈশিষ্ট্য আছে এই বৈশিষ্ট্যবোৰ চোৱাৰ সময়ত তোমালোকে কিন্তু কাৰ্যকলাপবোৰো চাবা। কাৰ্যকলাপৰ ওপৰতো প্ৰশ্ন আহে, গতিকে তোমালোকে কাৰ্যকলাপবোৰো চাবা। তাৰপিছত চাবা যে কণিকাৰ গতিশক্তি কি এইটো চাবা। তাৰপিছত বেপন কাক বোলে এইটো চাবা। তাৰপিছত পদাৰ্থৰ কণিকাবোৰৰ মাজত যে আকৰ্ষণ বল থাকে এইটোৰ বিষয়ে তোমালোকে কাৰ্যকলাপখিনি চাবা। আৰু এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 1, 2, 3, 4 চাবা। এইটো চাৰিওটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে কিন্তু 1 নম্বৰটো তোমাৰ MCQ আহে আৰু বাকী এটা তোমাৰ 2 মাৰ্কৰ কাৰণে প্ৰশ্ন আহে। ঠিক আছে, এইখিনি পঢ়িলে তোমালোকে MCQ আৰু তোমালোকৰ লং কুৱেশ্যন গোটেইখিনি হৈ যাব। তাৰপিছত চোৱা যিটো পদাৰ্থৰ গোটা অৱস্থাৰ যিকেইটা ধৰ্ম আছে এই ধৰ্মখিনি চাবা, তোমালোকে টিক কৰি ৰাখা। ইয়াতে চোৱা মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ। তাৰপিছত জুলীয়া অৱস্থাৰ যিখিনি ধৰ্ম আছে এইখিনি তোমালোকে ভালদৰে চাব লাগিব। তাৰপিছত গেছীয় অৱস্থাৰ তোমালোকে এইখিনি চাবা যে CNG কি হয়, LPG কি হয় সেইখিনি চাবা। তাৰপিছত তোমালোকে এই ডায়েগ্ৰাম দুটা চাবা। এইটো চাই ডায়েগ্ৰামটো চাবা আৰু এইটো ডায়েগ্ৰাম চাবা, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত কিন্তু MCQ কুৱেশ্যন আহে। তাৰপিছত তোমালোকে এই প্ৰশ্নাৱলীটোৰ পৰা চাব লাগিব এইটো তোমাৰ 1 নম্বৰ। তাৰপিছত চাব লাগিব তোমাৰ 3 নম্বৰ, বহুত ইম্পৰ্টেণ্ট হয়, আৰু 4 নম্বৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। ইয়াৰ পিছত আমি ফিজিক্সৰখিনিও আলোচনা কৰিম। তাৰপিছত তোমাৰ যিখিনি বায়'লজি আছে বায়'লজিখিনিও আলোচনা কৰিম। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ক্লাছ 10তো তোমালোকে এনেকুৱা ধৰণৰ পাই যাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। তাৰপিছত তোমালোকে কি চাব লাগিব এতিয়া চোৱা গলনাংক কাক বোলে, তোমালোকে ডেফিনেশ্যনটো চাবা। তাৰপিছত বৰফৰ গলনাংক কিমান এইটো চাবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত উষ্ণতাৰ SI একক কি। তাৰপিছত ইয়াতে তুমি চাব লাগিব যে বিগলনৰ লিনতাপ কাক বোলে সেইটো চাবা। তাৰপিছত তোমাৰ এই বস্তুখিনি চাই যাবা বইলিং পইণ্ট কি হয়, উত্তলাংক কাক বোলে এইটো চাবা। আৰু এই ডায়েগ্ৰামটো চাবা, এইটোৰ ওপৰতো কিন্তু MCQ আহে। তাৰপিছত তোমালোকে এইখিনি চাবা যে কেনেকৈ তোমাৰ কেলভিনৰ পৰা চেলচিয়াছত নিয়া হয় আৰু চেলচিয়াছৰ পৰা কেলভিনত কনভাৰ্ট কৰা হয় সেইখিনি চাব লাগিব। তাৰপিছত তোমালোকে এইটো ডায়েগ্ৰাম চাব লাগিব এমনিয়াম ক্লৰাইডৰ ঊৰ্ধ্বপাতন এইটো চাবা। তাৰপিছত এইটো চোৱা ঊৰ্ধ্বপাতন পদ্ধতি কাক বোলে ডেফিনেশ্যনটো চাবা। তাৰপিছত এইটো চোৱা গোটা কাৰ্বন ডাই অক্সাইড কাক কয় সেইখিনি চাবা। আৰু ইয়াতে আছে তোমাৰ এইটো ঊৰ্ধ্বপাতন কাক বোলে এইটোতো ক'লে। তাৰপিছত তোমাৰ এই যিটো ডায়েগ্ৰাম আছে ডায়েগ্ৰামটো চাবা। এইটো ডায়েগ্ৰাম কিন্তু MCQ আহে। তাৰপিছত তোমাৰ এই তলৰ বস্তুখিনি তোমালোকে চাই যাবা, ইয়াৰ পৰা কুৱেশ্যন পাবা। আৰু এই প্ৰশ্নাৱলীৰ পৰা ইয়াতে তুমি 4টা কুৱেশ্যন চাবা। 1 আৰু 2 নম্বৰটোতে MCQ আহে আৰু এইকেইটা তোমাৰ 2 মাৰ্কৰ কাৰণে কুৱেশ্যন আহে। তাৰপিছত তোমালোকে ইয়াতে চাবা বাষ্পীভৱন পৰিঘটনাটো কি হয় আৰু বহুত ইম্পৰ্টেণ্ট হয় বাষ্পীভৱনৰ কাৰকসমূহ। এটা চোৱা বাষ্পীভৱনৰ কাৰক এইকেইটা আছে, বাষ্পীভৱনৰ কাৰক তোমালোকে আণ্ডাৰলাইন কৰি ৰাখা। তাৰপিছত বাষ্পীভৱনে ঠাণ্ডা কিদৰে কৰে এইখিনি বস্তু তোমালোকে চাবা, এইটো পেৰাগ্ৰাফ চাবা। ঠিক আছে, তাৰপিছত তোমালোকে চাব লাগিব এইখিনি চাব লাগিব যে আমি গৰমৰ দিনত কপাহী কাপোৰ কিয় পিন্ধো সেই বিষয়ে ইয়াতে আছে। তাৰপিছত তোমালোকে এইখিনি কিন্তু চাব লাগিব এই যিটো তোমাৰ আছে ইয়াতে আছে তোমাৰ প্লাজমা কি হয় আৰু ব'ছ আইনষ্টাইন কনডেনচেট কি হয় আৰু এইটো কেনেকৈ প্ৰস্তুত কৰা হয় এইটো চাই এইটো মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, তোমালোকে আণ্ডাৰলাইন কৰি লোৱা। আৰু এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে ইয়াৰে 5টা কুৱেশ্যন চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিছোঁ অনুশীলনী চোৱা। অনুশীলনীৰ এইটো তোমাৰ এই যিটো তালিকা আছে তালিকাখিনিত চাব লাগিব, ইয়াৰ পৰা তোমাৰ MCQৰ কুৱেশ্যন হয়।
আর এই তালিকার পৰা তুমি চাবা এটো 3 নম্বৰ কোৱেশ্চন 4 নম্বৰ 5 নম্বৰ কোৱেশ্চনটো এমসিকিউৰ কাৰণে 6 নম্বৰ কোৱেশ্চনটো 2 নম্বৰৰ কাৰণে তাৰ পিছত তোমাৰ 7 8 আৰু 9 এটো বহুত ইম্পৰ্টেন্ট হয় এই তালিকাখনো ইম্পৰ্টেন্ট হয় এটো আহে পৰীক্ষা তো এইখিনি তোমালোকে যদি সোৱা তেতিয়াহলে তোমালোকে এৰ পৰা 99% কোৱেশ্চন কমন পাবা তাৰ পিছত আহিছো 2 নম্বৰ চেপ্টাৰ সোৱা এটোৰ পৰা 5 মাৰ্ক আহিব তো এটোৰ পৰা তুমি কি চাবা এটা সোৱা গাখীৰ তোমাৰ কি হয় এটো চাবা মিশ্রণ কি এটো চাবা তাৰপিছত বাষ্পীভৱন ভৌতিক প্ৰক্ৰিয়া এখিনি চাবা তাৰপিছত এফালে তুমি চাব লাগিব প্ৰশ্নাৱলীৰ 2 নম্বৰ প্ৰশ্নটো চাবা ইম্পৰ্টেন্ট আছে 2 নম্বৰ প্ৰশ্ন তাৰপিছত তোমাৰ দ্ৰৱণ কি এটো চাবা আৰু তাৰপিছত তোমালোকে চাব লাগিব সংকৰ ধাতুৰ ওপৰত কিন্তু কোৱেশ্চন আহে ক্লাস 10 তো লাগিব এইখিনি কথা তাৰপিছত তোমাৰ এফালে আছে তোমাৰ টিংচাৰ অফ আয়োডিন কি এটো চাবা তাৰপিছত অক্সিজেন আৰু নাইট্ৰজেনৰ পৰিমাণ চাবা বায়ুমণ্ডলত তাৰপিছত তোমাৰ দ্ৰৱণৰ ধৰ্মখিনি চাব লাগিব আৰু এইফালে আছে কি সংপৃক্ত দ্ৰৱ আৰু অসংপৃক্ত দ্ৰৱ কাক বোলে এটো বহুত ইম্পৰ্টেন্ট হয় সংপৃক্ত দ্ৰৱ আৰু অসংপৃক্ত দ্ৰৱ কাক বোলে এখিনি চাবা এটো আছে সংপৃক্ত আৰু অসংপৃক্ত দ্ৰৱৰ এটো এক্সাম্পলৰ হৈতে দিয়া আছে এখিনি চাবা তাৰপিছত দ্ৰৱণৰ ঘাৰতা আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰো তাৰ যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটো চাবা এটো দুটা ফৰ্মুলা আছে সেই ফৰ্মুলা দুটা আছে এই দুটা চাবা উদাহৰণ 2.1 চাবা বহুত ইম্পৰ্টেন্ট হয় তাৰপিছত তোমালোকে এফালে চাবা প্ৰলম্বনৰ ধৰ্ম আৰু কলয়ডীয় দ্ৰৱ কি ইয়াৰ ডেফিনিশনটো চাব লাগিব ইয়াতে আছে ডেফিনিশনটো তাৰ লগতে তুমি চাব লাগিব টিন্ডেল ইফেক্ট এটো টিন্ডেল ইফেক্টটো বহুত ইম্পৰ্টেন্ট হয় আৰু এই ডায়াগ্ৰামটো চাবা ঠিক আছে এই ডায়াগ্ৰামটো ইম্পৰ্টেন্ট আছে তাৰ পিছত তোমালোকে চাব লাগিব এইখিনি চোৱা কলয়ডীয় দ্ৰৱৰ ধৰ্ম এইখিনি চাবা ঠিক আছে তাৰ পিছত তোমালোকে এই উদাহৰণৰ এই প্ৰশ্নাৱলীৰ পৰা তুমি 1 নম্বৰ কোৱেশ্চনটো আৰু 2 নম্বৰ 3 নম্বৰ কোৱেশ্চনটো চাবা 1 নম্বৰ আৰু 3 নম্বৰ আৰু এই যিখন তালিকা আছে তালিকাখনৰ পৰা কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহে তোমাৰ মিলাবলৈ আহে বা এক্সাম্পলৰ হৈতেও আহে আৰু ইয়াতে আছে তোমাৰ সোৱা নীলা বা কলাছে ৰঙীন উপাদান কেনেদৰে পৃথক কৰিব পাৰি এটো চাবা এটোৰ পদ্ধতি আছে পদ্ধতিটো তাৰ পিছত তোমাৰ এইখিনি চাবা তাৰ পিছত এটো চাবা এটো এবাৰৰ পৰা কোৱেশ্চনটো 100% কমন হয় এবাৰৰ পৰা প্ৰশ্ন আহিবই তাৰপিছত অপকাণ্ডিক পদ্ধতিৰ যেটো মূল নীতি হেতু চাবা আৰু ব্যৱহাৰ চাবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত কোৱেশ্চন আহিব তাৰপিছত তোমাৰ এটো চাবা এটো চোৱাৰ পিছত তোমাৰ এই ডায়াগ্ৰামটো চাবা ইয়াৰে তোমাৰ ব্যৱহাৰ চাবা এটো ব্যৱহাৰ মূল সূত্ৰটো চাবা তাৰপিছত এটো চোৱা এইখিনি চাব লাগিব ইয়াৰ পৰা তোমাৰ এইখিনি চাব লাগিব উদ্দায়ী পদাৰ্থ কি হয় আৰু হেবৰ সেপাৰেশনৰ যেটো পদ্ধতি হেতু এই ডায়াগ্ৰামটো তাৰপিছত তোমালোকে এইখিনি চাব লাগিব এটো ক্ৰোমেটোগ্ৰাফি কি হয় হেতু চাব লাগিব তাৰপিছত ক্ৰোমেটোগ্ৰাফিৰ ব্যৱহাৰ কি হেতু চাব লাগিব আংশিক পাতন পদ্ধতিৰ এটো ডায়াগ্ৰামটো চাবা তাৰপিছত তোমালোকে ইয়াতে চাব লাগিব এটো চোৱা আংশিক পাতন পদ্ধতি আমি কেতিয়া ইউজ কৰিব পাৰো সেই বিষয়ে ইয়াতে ধুনিয়াকে দিয়া আছে তোমালোকে এইখিনি পঢ়িব লাগিব তাৰপিছত তোমালোকে এটো চোৱা আংশিক পাতন পদ্ধতি এটো তোমাৰ ডায়াগ্ৰামটো চাব লাগিব আৰু ইফালে আছে তোমাৰ এইখিনি তোমালোকে চাবা ঠিক আছে তাৰপিছত তোমাৰ ইয়াৰে পৰা এটো আছে তো কাৰ্যকলাপটো চাবা তাৰ লগতে তোমাৰ এই বাষ্পীভৱন প্ৰণালী স্ফটিকীকৰণ অতকৈ বেছি ভাল কিহৰ কাৰণে এই তিনিটা পইণ্ট চাবা আৰু ব্যৱহাৰ চাবা তাৰপিছত আছে সোৱা এই প্ৰশ্নাৱলীৰ পৰা 1 নম্বৰটো আৰু 2 নম্বৰ কোৱেশ্চনটো এবোৰ এমসিকিউ কোৱেশ্চন হয় বা তোমাৰ এনেকৈ লিখিবলৈ আহিব পাৰে এই কোৱেশ্চনবোৰ চাব লাগিব তাৰপিছত সোৱা এটো মমবাতি জ্বলিলে ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন দুটা একেলগে ঘটে এটো চাবা এটো ইম্পৰ্টেন্ট হয় কিন্তু এটো তোমাৰ এমসিকিউত আহে আৰু এই প্ৰশ্নাৱলীৰ পৰা 1 নম্বৰটো চাবা এটো এমসিকিউ আহে ইয়াৰ পৰা এমসিকিউ পাবা তাৰপিছত তোমালোকে মৌলৰ বিষয় চাবা এটো মৌলৰ বিষয় কোনে মৌল শব্দটো প্ৰথমতে ইউজ কৰিছিল তাৰপিছত তোমাৰ ধাতু অধাতু আৰু ধাতুকল্প কাক বোলে ডেফিনিশন চাবা একেটা ধাতুৰ বৈশিষ্ট্য একেটা হৈছে অধাতুৰ বৈশিষ্ট্য তাৰপিছত তোমাৰ এইখিনি চাব লাগিব যে তোমাৰ ধাতুকল্প কাক বোলে এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় তাৰপিছত তোমালোকে এই যেটো তোমাৰ অধিক জানিবৰ বাবে আছে ইয়াতে তুমি চাব লাগিব মাৰ্কিউৰি আৰু ব্ৰমিনৰ বিষয়ে তাৰপিছত গেলিয়াম আৰু সিজিয়ামৰ বিষয়ে এটো বহুত ইম্পৰ্টেন্স আছে ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহে তাৰপিছত চোৱা মিশ্ৰণ আৰু যৌগৰ পাৰ্থক্য তোমালোকে তিনিটা পাৰ্থক্য মুখস্থ কৰিবা তাৰপিছত তোমাৰ চোৱাতে হাইড্ৰোজেন সালফাইডৰ ইয়াতে তোমাৰ বৈশিষ্ট্য দি আছে এইখিনি চাবা ঠিক আছে এইখিনি চালে হৈ যাব তাৰপিছত অনুশীলনীৰ পৰা তুমি কি চাব লাগিব 1 ৰ কেটা চাব লাগিব 2 নম্বৰৰ চাব লাগিব 1 আৰু 2 বহুত ইম্পৰ্টেন্স আছে আৰু ইফালৰ পৰা চাবা তুমি ডি নম্বৰ কোৱেশ্চনটো
আৰু ইফালে 4 নম্বৰ তোমাৰ যদি সংযুক্ত আৰু সংযুক্ত ধ্ৰুৱৰ কথা অলৰেডি ক'লো, কলয়েড প্ৰলম্বনৰ বিষয়ে কৈছো, তো তুমি সেইখিনি চালে হৈ যাব। 5 নম্বৰ কুৱেশ্যনটো MCQ হয়, 7 নম্বৰটো MCQ, 8 নম্বৰটো MCQ, 9 নম্বৰটো MCQ, 10 নম্বৰটো MCQ। ইয়াৰ পৰা কিন্তু MCQ পাবা তোমালোকে 100% গ্যাৰান্টি। আৰু ইফালে তোমাৰ আছে 11 নম্বৰ, তো তুমি এইখিনি চাবা, ঠিক আছে। তাৰপিছত 3 নম্বৰ চেপ্টাৰৰ পৰা চোৱা 6 মাৰ্ক আহিব। ইয়াৰ পৰা তুমি কি কি চাব লাগিব? প্ৰথমতে তুমি চাব লাগিব যে কৰ্ণাডে, এইটো চোৱা ভাৰতীয় দাৰ্শনিক মহৰ্ষি কৰ্ণাডে তোমাৰ পৰমাণুৰ বিষয়ে কি কৈছিল, তাৰপিছত পুকুদা কেটাইমে কি কৈছিল, আৰু ডেমক্ৰিটাছে কি কৈছিল। এই তিনিটা কথা তুমি জানিব লাগিব। ৰাসায়নিক সংযোগৰ বিধিসমূহ কোনে উপস্থাপন কৰিছিল, এইটো লেভইছিয়াৰে উপস্থাপন কৰিছিল। সেই দুটা, এটা হৈছে ভৰণ নিত্যতা সূত্ৰ, এইটো চাব লাগিব। ভৰণ নিত্যতা সূত্ৰটো ইফালে আছে, এইটো চোৱা ভৰণ নিত্যতা সূত্ৰ। তাৰপিছত তুমি এইটো চাব লাগিব হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত কিমান পানীৰ অনুত, হা, এইটো পানীত হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত কিমান, আৰু এমনিয়াত হাইড্ৰজেন আৰু নাইট্ৰজেনৰ অনুপাত কিমান এইটো। তাৰপিছত তোমাৰ এইটো চাই স্থিৰানুপাত বিধি বা নিৰ্দিষ্টানুপাত বিধি কি হয় এইটো চাবা। তাৰপিছত ডেল্টানো পৰমাণু পদৰ যিকেইটা স্বীকাৰ্য আছে সেইকেইটা চাবা, বহুত ইম্পৰ্টেণ্ট হয় ডেল্টানোৰ পৰমাণু পদৰ স্বীকাৰ্য। আৰু এই প্ৰশ্নাৱলীৰ পৰা তুমি চাব লাগিব এইখিনি 2 নম্বৰ কুৱেশ্যন, 3 নম্বৰ কুৱেশ্যন আৰু 4 নম্বৰ কুৱেশ্যন, এইটো 2, 3 আৰু 4। আৰু ইয়াৰ পৰা তুমি চাবা এইখিনি চাবা MCQ আহে। তাৰপিছত ইয়াতে চোৱা যে ডেল্টন কোন আছিল আৰু তোমাৰ মূলসমূহৰ বাবে সুনিৰ্দিষ্ট অৰ্থবহ চিহ্ন ব্যৱহাৰ কৰা প্ৰথম বিজ্ঞানীজন আছিল ডেল্টন, এইটো চাবা, এইটো কিন্তু MCQ আহে। তাৰপিছত বাৰ্জিলিয়াছে মৌলসমূহৰ কেনেদৰে সংকেত লিখিছিল, এইটো চোৱা, আৰু তোমাৰ ডেল্টনে কেনেদৰে সংকেতবোৰ ব্যৱহাৰ কৰিছিল এইখিনি আছে তোমাৰ, এইটো কিন্তু চাব লাগিব। ইয়াৰ ওপৰতো কুৱেশ্যন আহে, ঠিক আছে। তাৰপিছত তোমালোকে ইয়াৰ পৰা চাব লাগিব এই কথাখিনি চাব লাগিব যে কোনটো মৌলৰ নাম ক'ৰ পৰা আহিছে, IUPACয়ে কি কাম কৰে, আৰু ইয়াৰে সম্পূৰ্ণ নামটো চাব লাগিব। তাৰপিছত ইয়াতে চোৱা আইৰণটো ক'ৰ পৰা আহিছে, ছ'ডিয়াম ক'ৰ পৰা আহিছে, সেই নামখিনি ইয়াতে আছে, তুমি এইখিনি চাব লাগিব, ঠিক আছে। তাৰপিছত তুমি চাব লাগিব যে পাৰমাণৱিক ভৰ একক কাক বোলে, এইখিনি চাবা। তাৰপিছত তোমাৰ এইটো চোৱা পাৰমাণৱিক ভৰ কাক বুলি ইয়াতে আছে, অণু কি এইটো ডেফিনেশ্যন চাবা। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা পাৰমাণৱিকতা কি, পাৰমাণৱিকতা কাক বোলে এইখিনি চাবা, এইটো ইম্পৰ্টেঞ্চ আছে, এই তালিকাখন চাবা। তাৰপিছত আয়ন কি সেইটো চাবা, ছ'ডিয়াম ক্লৰাইডত কি কি আয়ন থাকে এইখিনি চাবা, ঠিক আছে। তাৰপিছত তুমি চাব লাগিব এইফালে চোৱা, ইয়াতে তোমাৰ কিছুমান মৌলৰ ৰাসায়নিক সংকেত দিয়া আছে, কেনেকৈ লিখা হয় ধুনীয়াকৈ দিয়া আছে। তুমি এই গোটেইকেইটা প্ৰেক্টিছ কৰিবা, একেবাৰে ইজি হয়, তুমি এইখিনি প্ৰেক্টিছ কৰোঁতে 2 মিনিটো নালাগে। তাৰপিছত তোমালোকে এই প্ৰশ্নাৱলীৰ চোৱা 1 নম্বৰটো লাগিব, এটা তোমাৰ 2 নম্বৰ লাগিব, 3 আৰু 4, ইয়াৰে গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, ইয়াৰে পৰা কিন্তু কুৱেশ্যন পাবা। উদাহৰণ তোমাৰ 3.1টো চাবা, উদাহৰণ 3.1, তাৰপিছত 3.2 চাবা, আৰু প্ৰশ্নাৱলীৰ 1 আৰু 2 নম্বৰটো চাবা। তাৰপিছত তোমাৰ পানীৰ অণুৰ গঠন কেনেকৈ হয়, ইয়াতে 2টা পইণ্ট আছে, এই পইণ্ট 2টা চাবা, ইম্পৰ্টেঞ্চ আছে। তাৰপিছত তুমি চাব লাগিব যে এভগাড্ৰৰ সংখ্যা কি হয়, এইটো চোৱা এভগাড্ৰৰ সংখ্যা এইটো দিয়া আছে, আৰু এই বস্তুখিনি চাবা। তাৰপিছত মৌল শব্দটো সৰ্বপ্ৰথম কোনে ব্যৱহাৰ কৰিছিল সেইটো ইয়াতে আছে। উদাহৰণ চাবা, এইটো উদাহৰণ 3.3 চাবা, আৰু ইফালে পানীৰ অণুৰ ভৰ চাবা, এইবোৰ ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা। তাৰপিছত উদাহৰণ 3.4 চাবা, তোমালোকৰ ছায়েন্সৰ যিমান অংক আছে সেই গোটেইকেইটা অংক কিন্তু উদাহৰণৰ পৰাই আহে। উদাহৰণ 3.5 চাবা, আৰু এই প্ৰশ্নাৱলীৰ পৰা 1 নম্বৰ প্ৰশ্নটো চাবা, আৰু অনুশীলনীৰ পৰা তুমি 1 নম্বৰ প্ৰশ্নটো চাবা। 1 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাবা তুমি 3 নম্বৰ প্ৰশ্নটো চাবা, 4 নম্বৰটো চাবা, ইয়াতে 5 নম্বৰ চাবা, 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ, 9 নম্বৰ, 10 আৰু 11। ইয়াৰে কিন্তু গোটেইকেইটাই ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াৰে ওপৰত তোমালোকে প্ৰশ্ন পাবাই। আৰু তোমালোকে যদি এইখিনি যদি কৰিব নিবিচাৰা তেতিয়াহ'লে তোমালোকে উদাহৰণখিনি কৰিলে হৈ যাব, বুজি পাইছানে। উদাহৰণতে এনেকুৱা ধৰণৰ অংক আছে, উদাহৰণৰ লগত এইটো 100% মিল আছে, গতিকে তোমালোকে যিকোনো এটা প্ৰেক্টিছ কৰিবা হৈ যাব। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ কেমেষ্ট্ৰি পাৰ্ট। এই কেমেষ্ট্ৰি পাৰ্টৰ পৰা তোমালোকে যদি এইখিনি ভালদৰে পঢ়িব পাৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আজমত সুপাৰ 40ৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচৰা মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেশ্যন কৰিব পাৰিবা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। আৰু ইয়াৰ পিছত আমি আলোচনা কৰিম ফিজিক্সৰ তোমাৰ কি কি পাৰ্ট লাগিব সেইখিনি আলোচনা কৰিম।
তাৰপিছত আমাৰ বায়োলজি পাঠখিনি আলোচনা কৰিম তোমালোকে ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনাইছোঁ আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ